অষ্টম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকক সমাজ বিজ্ঞানৰ পাঠ নম্বৰ ৯ নব্য ধৰ্মীয় ভাৱধাৰাৰ উত্থান এই পাঠটিৰ পৰা আন এটা হোম এছাইনমেণ্ট আগবঢ়োৱা হৈছে। ইতিমধ্যে তোমালোকক এই পাঠটোৰ ওপৰত এটা এছাইনমেণ্ট দিয়া হৈছে। আজি পাঠটোৰ পুনৰালোচনা হিচাপে আন এটা এছাইনমেণ্ট আগবঢ়াইছে। তোমালোকে পাঠটো মনোযোগেৰে ২-৩ বাৰ পঢ়িবা আৰু উত্তৰখিনি কৰিবলৈ চেষ্টা কৰিবা। মই তোমালোকৰ চমু উত্তৰৰ কাৰণে প্ৰশ্নোত্তৰ আগবঢ়াইছোঁ। প্ৰশ্ন নম্বৰ ১, ভাগৱত গীতাৰ এটি আদৰ্শ লিখা। এই পাঠটোৰ প্ৰশ্নটোৰ উত্তৰ পাবলৈ হ'লে তোমালোকে পৃষ্ঠা নম্বৰ ৭০ৰ তৃতীয় খণ্ডত আছে যে ভগৱানৰ প্ৰতি একান্ত ভক্তিয়েই মানুহক সকলো বান্ধোনৰ পৰা মুক্তি দিয়ে। এইটোৱেই হৈছে ভাগৱত গীতাৰ এটা মহান আদৰ্শ। ২ নম্বৰ প্ৰশ্ন, ভক্তিবাদ বুলিলে কি বুজা? এই প্ৰশ্নটোৰ উত্তৰ পাবলৈ হ'লে ভক্তিবাদনো কি এই দফাটো ভালকৈ তোমালোকে পঢ়িবা। শেষৰ খণ্ডত উল্লেখ আছে যে ভগৱানৰ লগত মানৱ আত্মাৰ মিলন, ঈশ্বৰৰ প্ৰতি অগাধ প্ৰেম তথা ভক্তিৰ ওপৰত গুৰুত্ব দি মহাপুৰুষসকলে যি মতবাদৰ সৃষ্টি কৰিছিল সেয়াই ভক্তিবাদ। গতিকে ভক্তিবাদৰ অৰ্থ এইখিনিয়েই। প্ৰশ্ন নম্বৰ ৩, অদ্বৈতবাদৰ মূল কথা কি? অদ্বৈতবাদৰ মূল কথা হৈছে সৎ জ্ঞান আৰু সৎকৰ্মৰ যোগেদি মানুহে মুক্তি লাভ কৰিব পাৰে। এই অদ্বৈতবাদৰ সৃষ্টি হৈছে শংকৰাচাৰ্য। গতিকে এইটোৱেই হৈছে মূল কথা। প্ৰশ্ন নম্বৰ ৪, কবিৰ কিয় হিন্দু আৰু ইছলাম ধৰ্মী সকলো লোকৰ মাজত জনপ্ৰিয় আছিল? এই প্ৰশ্নটোৰ উত্তৰ পাবলৈ হ'লে তোমালোকে পৃষ্ঠা নম্বৰ ৭৩ ইয়াৰ মাজৰ খণ্ডত দিয়া আছে উত্তৰ ভাৰতত ভক্তি আন্দোলন। এই দফাটো ভালকৈ পঢ়িলে তোমালোকে ইয়াতে প্ৰশ্নটোৰ উত্তৰ পাবলৈ সক্ষম হ'বা। কবিৰ মুছলমান তাঁতী পৰিয়াল এটাত ডাঙৰ দীঘল হৈছিল। অন্যান্য ভক্তি মাৰ্গৰ সাধকসকলৰ দৰে তেওঁ এক ভগৱানৰ উপাসক আছিল। ভগৱানক তেওঁ ৰাম, হৰি, আল্লাহ, খোদা আদি বিভিন্ন নামেৰে অভিহিত কৰিছিল। ৰামানন্দৰ দৰে কবিৰেও কবিতাৰ যোগেদিও ভক্তি ধৰ্ম প্ৰচাৰ কৰিছিল। সাধাৰণ লোকৰ মাজত কবিৰ ইমানেই জনপ্ৰিয় আছিল যে তেওঁৰ সমসাময়িক মুছলমানসকলে তেওঁক চুফী সাধক আৰু হিন্দুসকলে ৰাম ভক্ত বুলি স্বীকাৰ কৰিছিল। সেইকাৰণে তেওঁ হিন্দু মুছলমান উভয় ধৰ্মৰ লোকে তেওঁৰ শিষ্যত্ব গ্ৰহণ কৰিছিল। এইটোৱে আছিল তেওঁ হিন্দু আৰু ইছলাম ধৰ্মী সকলো মাজৰ জনপ্ৰিয় হোৱাৰ কাৰণ। প্ৰশ্ন নম্বৰ ৫, ভাৰতবৰ্ষত ভক্তি আন্দোলন জনপ্ৰিয় হোৱাৰ কাৰণ কি? ভাৰতবৰ্ষত ভক্তি আন্দোলন জনপ্ৰিয় হোৱাৰ কেইবাটাও কাৰণ আছে। আমি প্ৰথম কাৰণ হিচাপে এইটো লিখিব পাৰোঁ যে ভক্তিবাদ আন্দোলনৰ বাবে ভাৰতবৰ্ষত জাতিভেদ, উচ্চ নীচ, সৰু বৰ ভাৱ আৰু আচাৰ অনুষ্ঠানৰ বাহুল্যতা বহুখিনি হ্ৰাস পাইছিল। ২ নম্বৰ, ভক্তিবাদৰ কাৰণে উদাৰ মানৱীয় দৃষ্টিভংগী। ভক্তিবাদৰ ভেটি হোৱাৰ বাবে নাৰীয়েও পুৰুষৰ লগত একেলগে ধৰ্ম চৰ্চা আৰু প্ৰচাৰৰ সুবিধা লাভ কৰে। ৩ নম্বৰ, হিন্দু মুছলমানৰ মাজত ঐক্য সংহতি বৃদ্ধি কৰাত ভক্তি আন্দোলনে এক গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল। ৪ নম্বৰ, আঞ্চলিক ভাষাৰ উত্থান এই আন্দোলনৰ অন্য এক যোগাত্মক দিশ আছিল। ৫ নম্বৰ, ভাৰতৰ ৰাষ্ট্ৰীয় ঐক্য সংহতি স্থাপন কৰাৰ ক্ষেত্ৰত ভক্তিবাদ আন্দোলনে এক বিশেষ ভূমিকা গ্ৰহণ কৰি আহিছে। এইকেইটাই হৈছে ভক্তিবাদ আন্দোলন জনপ্ৰিয় হোৱাৰ কাৰণ।